আজি 60 বছৰে সমগ্ৰ নামনি অসম তথা সমগ্ৰ বিটিএডিত বৌদ্ধিক শিক্ষাৰ লগত জড়িত হৈ আহিছে বৌদ্ধিক শিক্ষাৰ লগতে আমাৰ যি খেলা ধূলা নাচ গান সাংস্কৃতিক দিশতো ই এক অগ্ৰণী ভূমিকা লৈ আহিছে সেই ফালৰ পৰা আমি আমাৰ নৱনিযুক্ত অধ্যক্ষ গৰাকীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মূৰ্তি এটা প্ৰদান কৰিবলৈ ওলাইছো আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মূৰ্তিটো সন্মানীয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীক প্ৰদান কৰিব আমাৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বনবীনা ব্ৰহ্ম বাইদেৱে ধন্যবাদ আশা কৰো আগন্তুক দিনত বিদ্যা বুদ্ধিৰে বলৱান হৈ আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম দ্বিতীয়তে আমি সকলোৱে জানো ভাৰতীয় পৰম্পৰাত শুভ কাম কৰাৰ আগতে আমি গণেশ দেৱতাক পূজা কৰি আহো বাধা বিপদ বিঘিনি নাশক হিচাপে যিহেতু আমাৰ নৱনিযুক্ত সন্মানীয় অধ্যক্ষ গৰাকীৰ সন্মুখত এক দীঘলীয়া সোণসেৰীয়া যাত্ৰা আছে সেই সোণসেৰীয়া যাত্ৰাটো সঁচাকৈয়ে সোণসেৰীয়া হৈ উঠক কণ্টকময় নহওক আৰু তেওঁৰ সন্মুখৰ যি বাধা বিঘিনি সেয়া যাতে নিৰ্বিঘ্নে আঁতৰি যাওক সেইটো কথা লক্ষ্য ৰাখি আমি মহাবিদ্যালয় তৰফৰ পৰা এটি গণেশৰ মূৰ্তি প্ৰদান কৰিব ওলাইছো আৰু গণেশৰ মূৰ্তিটো প্ৰদান কৰিব একচুৱেলি মূৰ্তি নহয় পেইণ্টিংখন প্ৰদান কৰিব সন্মানীয় অধ্যক্ষ ডক্টৰ বনবীনা বাইদেৱে ধন্যবাদ তৃতীয়তে আমি সকলোৱে জানো দায়িত্বভাৰ গ্ৰহণ কৰিয়ে পিটিচিৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই কোকৰাঝাৰ চহৰক এখন শান্তিৰ চহৰ হিচাপে গঢ় দিয়াৰ পৰিকল্পনা হাতত লৈছে সেয়ে কোকৰাঝাৰ চহৰ যাতে সঁচাকৈয়ে শান্তিৰ চহৰ হৈ উঠে শান্তিৰ বাতাবৰণ এটা সৃষ্টি হয় সেই কথা সংগতি ৰাখি সেই কথা লক্ষ্য ৰাখি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ তৰফৰ পৰা আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰ চিন আৰু মোকাম স্বৰূপে আমি এথোপা লিলি ফুলেৰে তেওঁক সম্ভাষণ জনাবলৈ ওলাইছো আৰু সম্ভাষণ জনাব আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বনবীনা ব্ৰহ্ম বাইদেৱে ধন্যবাদ ইয়াৰ লগে লগে মই আদৰণি আৰু সম্ভাষণ পৰ্ব সমাপ্ত হোৱা বুলি ঘোষণা কৰিছো পৰৱৰ্তী কাৰ্যসূচী চলাই নিবৰ কাৰণে গণিত বিভাগৰ সহযোগী অধ্যাপক সন্মানীয় ডক্টৰ ডিমা চাদিকা মুছাহাৰী ছাৰক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ মনস্বী बिथांनिसिम साबायखर थाबाय मानिया दिनै जोंनि थाखाय जोबोद रंजाथाव सान दिनै जोंनि गोदान चिफ बिथाङा जोंनि क'क्राझार गभर्नमेन्ट कलेजाव जायनिखि गासै बिटिआरनिनो गंसेल' गभर्नमेन्ट कलेज बेवहाय आगान होफैदों आवर अनारेबल चिफ अफ बिटिसि श्रीजुत प्रमोद बड़ो has given his maiden visit to this only government college of entire BTR region. So definitely we have many things to convey him regarding our problems, our prospects, etc., our future plan regarding all this. So on behalf of college fraternity, आङो बिथां प्रमोद बर'निसिम बेयाव नुजाफैनायनि थाखाय गिबियावनो गंग्लायनाय थाग्रोबाय आरो दा जों गोदान हाबाफारि बायदियै उननि हाबाफारि बायदियै जोंनि कलेजनिफ्राय बिथांखौ बरायनो लुबैदोंमोन माखासे बाथ्रानि गेजेरजों Now I would like to request Honorable Principal of Kokrala Government College, Principal Ma'am, to give her welcome address.
गिबियावनो आं जोंनि पिटिआरनि गोदान सायख'जानाय चिफ बिथां प्रमोद बर'निसिम आंनि गोसो गोरबोनि हामलाय आरो मोजां मोननाय बावहरग्रोबाय जयजयते মই কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ তৰফৰ পৰা চতুৰ্থখন বিটিআৰ কাউন্সিলৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া অন্যান্য কাৰ্যবাহী সদস্যসকল আৰু বিভিন্ন বিভাগৰ বিভাগীয়সকলক আৰু অভ্যাগতসকলক আদৰণি আৰু সম্ভাষণ জনাইছোঁ আপোনাৰ উপস্থিতিয়ে আমাক বাৰুকৈ আহ্লাদিত কৰিছে আপোনালোকে জানে বিগত 60 বছৰে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ে নামনি অসমৰ লগতে পিটিসি অঞ্চলত বৌদ্ধিক বিকাশৰ যি অৰিহণা যোগাইছে হেয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় আসল শিক্ষাৰ ক্ষেত্ৰত অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় খেলা ধুলা সংস্কৃতি ক্ষেত্ৰখনতো আমাৰ ল'ৰা ছোৱালীয়ে গৌৰৱ আৰু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তথাপিও কলেজখনে আগুৱাই যাবলৈ আৰু বহু যোজন বাকি আছে অনাগত দিনত অসমৰ ইতিহাসৰ স্বৰ্ণীল পৃষ্ঠা দখল কৰিবলৈ আমাক যি সহায় সহযোগিতা দিহা পৰামৰ্শৰ প্ৰয়োজন হ'ব হেয়া বিটিআৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য হিচাপে আপোনাৰ পৰা পাম বুলি আমি আশা ৰাখিছোঁ হলৌ শেষত আপোনালোকৰ এই যাত্ৰা সুনহেৰিয়া হওক তাকে কামনা কৰি পুনৰ মহাবিদ্যালয়লৈ সকলোকে স্বাগত জনাই মোৰ সমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ Thanks to Honorable Principal for forwarding the welcome address. So now, as I have already mentioned, the Golau Somni Gelau, जोंनि बोसोर 60 आयुआव गोलाव हान्थिबोनायाव जों गोबाङावनो देरहाबाय गोबाङावनो बन्धय जेंनानिबो थानांबाय बेफोरो जाहैबाय माखासे जेंना जेंनानि थाखाय दा बे जेंना जेंना जोंनि साननाय जोंनि हास्थायनाय जोंनि लुबैनाय बेफोरखौ नोजोर होनानै जोंहा चिफ बिथांनि खाथियाव माखासे बाथ्रा बुंनांगौ दङ बे गासै बाथ्राखौनो जों मोननैजों मोनसे मेम'रेन्डामनि महराव जोङो रेडि खालामदोंमोन दा बे मेम'रेन्डामखौ आङो जोंनि मानगोनां गोरायुं बिथांखौ जोंनि मानगोनां चिफनि आखायाव गथायनो थाखाय खावलायनाय जाबाय आरो लोगोसेयैनो बे मेम'रेन्डामाव मा गाहाय बाथ्राफोर हाबनानै दङ बेखौबो बुंफुरसारनो थाखाय जोंनिनो मानगोनां बर' बिफाननि गाहाय गबिन्द बर' बिथांखौबो खावलायनाय जाबाय दा आं बिथांखौ बे मेम'रेन्डामखौ गथायनो थाखाय प्रिन्सिपाल बिथांखौ खावलायबाय ইতিমধ্যে আমাৰ সন্মানীয় চিফ ডাঙৰীয়াক আমাৰ কলেজ ফ্ৰেটাৰনিটিৰ হৈ আমাৰ অধ্যক্ষা ডাঙৰীয়াৰ হাতেদি আমি এখন মেম'ৰেণ্ডাম ছাবমিট কৰিলোঁ এই মেম'ৰেণ্ডামটোত কি আছে কি উল্লেখ কৰা আছে সেইটো মই ব্ৰিফকৈ ফকেল পইণ্টখিনি মই ক'ব বিচাৰিছোঁ যাতে আমাৰ অনাৰেবল চিফ ডাঙৰীয়াই তেখেতে নিজে পঢ়ি বুজিব আৰু আমাৰ ফালৰ পৰা ক'ব লগা দুআষাৰমান কৈ দিলে নিশ্চয় ভাল হ'ব বুলি মই ভাবোঁ এই মেম'ৰেণ্ডামত আমি মেইনলি 7টা পইণ্ট হাইলাইট কৰিছোঁ প্ৰথম পইণ্টটো হৈছে এডজাষ্টমেণ্ট অফ ৱৰ্কিং টিচাৰ এগেইনষ্ট ভেকেণ্ট এডভাৰটাইজ পষ্ট মাননীয় তেখেত চিফ ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত 17টা মানে ভেকেণ্ট পষ্ট আছিল সেইটো এপিএছচিৰ দ্বাৰা অলৰেডি এডভাৰটাইজ কৰা হৈছে আৰু সেই এডভাৰটাইজ কৰা যি 15টা পষ্ট সেই পষ্টৰ বিপৰীতে আমাৰ কলেজত 9জন মানে টিচাৰে কাম কৰি আছিলে গতিকে আমি বিচাৰোঁ যে যি কেইজন টিচাৰে আমাৰ কলেজত বৰ্তমান কাম কৰি আছে সেই পষ্টৰ এগেইনষ্টত তেওঁলোকক যাতে এপইণ্টমেণ্ট পোৱাৰ ক্ষেত্ৰত এপিএছচিৰ থ্ৰুদি আৰু মানে আসাম চৰকাৰক কৈ পালে আমাৰ
মুখ্য কাৰ্যবাহী সদস্যজনে যেন সহায় কৰি দিয়ে সেইটোৰ কাৰণে আমি এই বিষয়টো ইয়াত উত্থাপন কৰিছোঁ আৰু ইয়াৰ এক্সাম্পল হিচাপত আমাৰ 2016 বেষ্টত যিটো নেকি এপইণ্টমেণ্ট হৈছিলে আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত তাতো ঠিক তেনেকুৱাকৈ যিবিলাকে খাটি আছিলে আমাৰ ভেকেণ্ট পষ্টৰ এগেইনষ্টত যেতিয়া এডভাৰটাইজ হৈছিলে APSCৰ থ্ৰুৱেদি তেতিয়া আমাৰ খাটি থকা টিচাৰবিলাকক সেই ভেকেণ্ট পষ্টত আফটাৰ ইণ্টাৰভিউ এপইণ্টমেণ্ট পোৱাৰ ক্ষেত্ৰত আমি আমাৰ কলেজ কৰ্তৃপক্ষৰ পৰা আৰু চৰকাৰক কৈ পালে সেইটোক আমি কৰিবলৈ সক্ষম হৈছোঁ ছাকচেছ হৈছোঁ আমি বিচাৰোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায়ত তেওঁলোকেও যাতে সেই চাকৰিটো পাব সেইটো আমি আশা কৰিছোঁ ছেকেণ্ড পইণ্টত দিছোঁ আমি ক্ৰিয়েশ্যন অফ এডিশ্যনেল নিউ পষ্ট সেইটো হৈছে নিউ পষ্টৰ ক্ষেত্ৰত আমাৰ টিচিং এণ্ড নন টিচিঙৰ কথা ইয়াত কোৱা হৈছে ক্ৰিয়েশ্যন অফ এডিশ্যনেল পষ্ট ইন চাম ছিলেক্টেড ডিপাৰ্টমেণ্টছৰ কাৰণে আমি 54টা পষ্টৰ কাৰণে আমি এপ্লাই কৰিছোঁ আৰু নতুনকৈ খোলা ডিপাৰ্টমেণ্ট আছে আমাৰ সেই নতুনকৈ খোলা ডিপাৰ্টমেণ্ট ছ'চিয়লজিৰ আদি কৰি যিটো টুৰিজিম এণ্ড ট্ৰাভেল মেনেজমেণ্ট টেক্সটাইল এণ্ড ফেশ্বন টেকন'লজি জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন এই নতুন যিখিনি ডিপাৰ্টমেণ্ট আমাৰ ইয়াত খুলিব সেই ডিপাৰ্টমেণ্টবিলাকৰ কাৰণেও মানে আমাক নতুনকৈ টিচিং পষ্ট ক্ৰিয়েট কৰিব লাগে এই ধৰণৰ মানে আমি ইয়াত ডিমাণ্ডটো দিছোঁ আৰু আমাৰ মহোদয়ক আমি জ্ঞাত কৰিব বিচাৰিছোঁ কি যে এই সংক্ৰান্তত অলৰেডি আমি আসাম চৰকাৰৰ ওচৰত ফাইল মুভ কৰিছোঁ আৰু এই ফাইল নাম্বাৰ হৈছে AHE 1076/2019 যিটো মানে শেষ পৰ্যায়ত আছে আমাৰ চিফ ডাঙৰীয়াই যদি এইটোত সহায় কৰে অসমৰ মানে শিক্ষা বিভাগৰ লগত যদি যোগাযোগ কৰে তেতিয়াহ'লে পষ্ট ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যথেষ্ট মানে সহজ হ'ব এইটো আমি অনুভৱ কৰিছোঁ কিয়নো আমি জানো যে চবেই BTR একৰ্ড মতে 6.3 যিটো দফা আছে সেই দফা